নমস্কাৰ। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱক শ্ৰদ্ধাৰে সুঁৱৰি তেখেতৰ জীৱন পৰিক্ৰমাক থুলমূলকৈ কবিতাৰ ৰূপ দিয়াৰ প্ৰয়াস কৰিছোঁ। এয়া কবিতা এখন জীৱন্ত দলিল। জানুৱাৰী মাহৰ 30 তাৰিখ, চন 1909, নম্বৰ 8। পৃথিৱী পোহৰ কৰি এচমকা সোণোৱালী পোহৰ পৰিল সৰি। গোপাল গেঠিৰ বৰঘৰ চৰাঘৰৰ সোৱাদ মনি, প্ৰতিভাৰ আকৰ প্ৰতিভা সন্ধানী বীৰ। ছবি অঁকা নৃত্য গীত মাত সুৰ, সৃষ্টিৰ কঠীয়াতলীৰ অনন্ত সন্মুখ। ক্ৰিয়াংগনৰ জ্যোতি উদ্ভাসিত নত সৈনিক, জনতাৰ হৃদয়ত থাপিলা গান বিমোহনী। পাহাৰ ভৈয়াম বগাই যুঁজিলা অবিৰাম, নকৰিলা সংকোচ তুলি ল'বলৈ ষ্টেণ্ড গান। সাহসৰ পাহাৰ দাঙি মন মগজু জুৰি, সাহস শোষকৰ ধ্বজা পেলালা মোহাৰি। থৌকি বাথৌৰ হৃদয়ত দিলা প্ৰশান্তি, দেশৰ পতাকা দাঙি। ৰাজ্যে আছে দুইটি পাথা, একটি কালো একটি চালা। ৰাজ্যেৰ যদি মংগল চাওঁ, দুইটি পাথা বলি দাওঁ। হাচিনচন চাহাবৰ ঘৰৰ পকিবেৰ, চমৎকাৰী ফকৰাৰে গঢ়িলে বিপ্লৱৰ মেৰপেচ। জীৱন তেওঁৰ শত গোলাপেৰে বেৰা, কাঁইটৰ আচুৰকো আচুৰ নোবোলা। সুন্দৰৰ পূজাৰী, প্ৰিয়াৰ প্ৰেমিক কবি, ৰচিলে গীত দিলে সুৰ যাউতি যোগীয়া কৰি। নাহৰ ফুলে নোখোৱাই তগৰ ফুলে খুৱাব, হিয়া ফুলতকৈ নাই মনোৰম ফুল, প্ৰেয়সীৰ খোপাত তগে বগাব। ব্যৰ্থ প্ৰেমকো তেওঁ জীৱন নাটৰ, কথাটি নহল কোৱা গুপুতে থোৱা হিয়াৰ। জনমৰ শুভ লগনত আশাৰে বাট চাব, মনৰ কথাটি কৈ আশা পুৰাব। বিষ্ণু জ্যোতিৰ জ্যোতি সফল হল জয়মতী, শোণিত কুঁৱৰী চিৰাজ মনমতী ইন্দ্ৰমালতী। তোমাৰ অবিহনে অসফল সমাপ্তি। মহিমামণ্ডিত শংকৰৰ গৰিমা অতুলনীয়, আদৰ্শ ব্যক্তি তেওঁৰ সংস্কৃতি উদ্ধাৰৰ। কৃষ্ণ ভিঞ্চি আৰু শ্ৰীমন্ত শংকৰ, হিয়াৰ থাপনাত মহাপুৰুষ অমৰ। শংকৰৰ অপূৰ্ব ছবি তুলিকাৰে ধৰিলে দাঙি, সকলোৱে ললে আদৰি নৃত্যপতিয়সী তাণ্ডৱ নৃত্যধাৰী। কাশী বিশ্ববিদ্যালয়ত দেখুৱালা কালীয় দমন ওজাপালি নাচি। কলাগুৰু ৰাভা জাতিৰ গৌৰৱ, প্ৰশংসাৰ মালা পিন্ধিলা ৰাধা কৃষ্ণৰ। মুক্তিৰ সেনানী অমৰ প্ৰতিবাদী সত্তা, পাহাৰে ভৈয়ামে দলিত পতিতৰ হকে যুঁজ দি গলা। নিৰুপমা কনকলতা আৰু মোহিনী ৰাভা, সান্নিধ্যত জীৱাল জীৱন প্ৰেম ৰসেৰে বোৱা। ৰাজনীতিটো মত্ত, খেলতো দক্ষ, উদাত্ত উন্মত্ত কণ্ঠ, উদাৰ বক্ষ। ওচন কৰি মঙহ পিপাসুক, দুখীয়া নিচলাক আগত ৰাখিলা। সংস্কৃতিৰ বৰপেৰা ভৰাবৰ বাবে দিনে ৰাতিয়ে কষ্ট কৰিলা। প্ৰত্নতত্ত্ববিদ, খনিকৰ বুৰঞ্জীবিদ, বিপ্লৱী, সমাজকৰ্মী, সুবক্তা, সাহিত্যিক, ৰাজনীতিবিদ, লেখক, কবি, অভিনেতা, বাদক, গীতিকাৰ, চিত্ৰকৰ, গায়ক, খেলুৱৈ কিম্বা সুৰকাৰ। বহুমুখিতাৰ আকৰ আৰু সোণোৱালী সুবাসৰ ধাৰা, তেজোদীপ্ত প্ৰবাহ জাতিৰ শিৰাই শিৰাই গথা। চন 1969, তাৰিখ 20 জুন। লুৰুৱাই বাজি উঠিল এটি কৰুণ সুৰ। নিশা 2:10 মৰিশালিৰ ঘণ্টা টং টংকৈ জিকাৰি উঠিল। জুইৰে
ধৰি ললিহান শিখা মেৰিয়াই মেৰিয়াই আকাশলৈ বাগৰিল। এটা ধ্ৰুৱ তৰাই পৃথিৱীলৈ চালে আশাৰ পানচৈত উঠি, ফুটা তৰাটি হৈ আমাক পোহৰোৱাৰ প্ৰতিশ্ৰুতি। ৰ'দে গানে আকাশে সুৰে ৰজন জনাই বাজি থাকিল, শয়নৰ পৰা সপোনলৈ হৃদয়ৰ পৰা হৃদয়লৈ এখন জীৱন্ত দলিল জিলিকি থাকিল। যদিও তেওঁ কণ্ঠ নিগৰালে, এই মোৰ শেষ গান, মোৰ জীৱন নাটৰ শেষ ৰাগিনী কল্যাণ খৰ্মান।